खुलुमबाय इनसाइड एनि बर'आव आं मिथु बर'। मुंदांखा रेडिअ आर्टिस्ट गजेन फांगिंनि बिथोनजों दिहुनजानाय माइ लाइफ मुंनि गुसुं सावथुनाव फाव खालामनाय जनायनि राजिब बरिया इन्डो सिंगापुर इन्टारनेशनेल फिल्म फेस्टिभेलाव बेस्ट सापर्टिं एक्टर बान्था आवथायनो हादों। जनाय लाइमेकुरिनि ताक गिदुं गामिनि थागिबि राजिब बरिया गजेन फांगिंनि गिबि खेब आसामनि थागिबिफोरनि जिउ खुंनायनि सायाव बिथा खालामनानै इंराजि रावजों दिहुननाय गुसुं सावथुनाव फाव खालामनानै मुं आर्जिनो हानायाव जनाय ओनसोलजों लोगोसे आसामनि थागिबिफोरा रंजानाय फोरमायो। मख'नो गोनांदि डिब्रुगड़ गोदान निर्माली कुहियाबारि गामिनि थागिबि गजेन फांगिंनि बिथोनजों दिहुनजानाय माइ लाइफ मुंनि गुसुं सावथुनाव राजिब बरिया बेस्ट सापर्टिं एक्टर बान्था मोननायनि अनगायैबो गुबुन मोनब्रै बान्था आवथायनो हायो। পোনপ্ৰথমে অসমবাসীলৈ মই নমস্কাৰ জনাইছোঁ। আমি ইণ্ডো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত মাই লাইফ ছবিখন আমি ফেষ্টিভেলত পঠাইছিলোঁ। পঠোৱাৰ কাৰণে আমি এৱাৰ্ড পাবলৈ সক্ষম হৈছে। লগতে মোক তাত বেষ্ট ছাপৰ্টিং এক্টৰ হিচাপেও চাৰ্টিফিকেট প্ৰদান কৰা হৈছে। আৰু আগৰবাৰতো মাই লাইফখনে আমেৰিকা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এৱাৰ্ড পাইছিল। তাৰপিছত আৰু কলকাতাতো পাইছিল। তাৰপিছত এতিয়া আকৌ ইণ্ডো ফিল্ম ফেষ্টিভেলত আকৌ আমি এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ। মাই লাইফে কিমানখন এৱাৰ্ড পাবলৈ সক্ষম হৈছে? টোটেল মাই লাইফখন 4টা জেগাত হৈছে এতিয়ালৈকে। দাদা চাহেব পালকে বঁটালৈকেও চিলেকশ্যন হৈছিলে। এতিয়া 4 নম্বৰ হয় ইণ্ডো ফিল্ম ফেষ্টিভেলখন। এইটোৰ কাৰণে কিবাৰ পৰা পুৰস্কাৰ পাইছে? এইটো মোক 4 নম্বৰটো বেষ্ট ফিল্ম এৱাৰ্ড বুলি তেনেকৈ দিছে। তাৰ নেক্সট তাৰ লগতে মোক মানে মাজতে বেষ্ট ছাপৰ্টিং এক্টৰ হিচাপে বাছনি হৈছে। মানে কি এৱাৰ্ড হিচাপে এইটো দিছে? বেষ্ট ছাপৰ্টিং এক্টৰ। কিমান চনত চিত্ৰগ্ৰহণ কৰিছিল মাই লাইফ ছবিখন? মাই লাইফ ছবিখন 2020 চনত কৰিছিলোঁ আমি। আৰু 20 চনৰ পৰাই আমি একেলে তাৰিখে আমি ফিল্ম ফেষ্টিভেলত পঠাই আছোঁ। গতিকে আমি ভাল সুফল পাই আছোঁ। আৰু পৰিচালনাত হৈছিলে এইটো আমাৰ ডক্টৰ গজেন ফাংগিং ছাৰৰ পৰিচালনাত। আৰু ভৱিষ্যতে আমি আৰু আগুৱাই যাব পাৰোঁ তাৰ কাৰণে ৰাইজৰ মৰম আৰু আশীৰ্বাদ আমি বিচাৰিছোঁ আৰু আগুৱাই যাব পাৰোঁ। নিউজ ডেস্ক ইনসাইড এনি বড়।